প্ৰথমতে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো। প্ৰতি বছৰৰ দৰে এইবাৰো আমি নতুন বছৰটো একেলগে আঁকোৱালি ল'বলৈ সাজু হলো। নতুন বছৰ লগতে পৰিয়াল সঁচাকৈ বিশেষ। প্ৰতি বছৰৰ দৰে এইবাৰো সিদ্ধান্ত একেই। নতুন বছৰটো আমি একেলগে হাঁহি মাতিৰে আদৰি ল'ম। ঠাণ্ডা বতৰ, জুইৰ তাপ, সেই আমেজে মনটো সুকীয়া কৰি তুলিলে। ঘৰৰ চোতালতে ডাঙৰকৈ একুৰা জুই জ্বলাই সকলোৱে চাৰিওফালে বহি তাপ ললো। মা আৰু বৌহঁতে শাক-পাচলিত কটাত ব্যস্ত। খানাৰ বাবে হাঁহ আৰু ব্ৰইলাৰ মুৰ্গী অনা হৈছিল। ভণ্টিহঁতে ক'লে স্মক চিকেন খাব লাগে। সিহঁতে শলাত মাংস ভৰালে, মই পুৰাত লাগিলো আৰু সেই ধোঁৱাই চোতালখনক সুগন্ধিৰে ভৰাই তুলিলে। তেতিয়া আমাৰ ছোৱালীকণ আহি ওলাল। সকলোৱে মিলি তাইৰ লগত অলপ নাচিলো। আনন্দটো দুগুণ হৈ উঠিল। ভিতৰত ভাইটি-ভণ্টিহঁতৰ সৈতে আন্তাক্ষৰী খেলিলো। হাঁহি মাত, আনন্দৰে ঘৰখন মুখৰ হৈ উঠিল। খোৱাৰ সময় হ'ল। প্ৰথমে আমাৰ মৰমৰ আইতা আৰু ভাইটি-ভণ্টিহঁতক খোৱালো। তৃপ্তিৰ হাঁহি মুখত দেখি মনটো ভৰি পৰিল। শেষত সকলোৱে মিলি এসাঁজ খালো আৰু লগে লগেই ৰাতি গভীৰ হোৱাৰ লগে লগে গাড়ীৰ ডিকিত ছাউণ্ড বক্স লৈ নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ওলাই গলো। উভতি আহি ঘৰৰ মুখত সকলোৱে নাচি গাই নতুন বছৰটো আদৰি ললো। এই বছৰৰ প্ৰতিটো দিন আনন্দৰে ভৰা হওক, প্ৰতিটো ক্ষণ সুখ আৰু শান্তিৰে উজ্জ্বল হওক, এই কামনাৰে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।